গাইজ, আপোনাৰ খবৰ নিশ্চয় ভাল, মোৰো খবৰ ভালেই আৰু আপোনালোকে চাই আছে কবিৰ কে ব্লগ 10। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। কিনাৰতে আছে বেল আইকনটো, আপুনি প্ৰেছ কৰি থৈ যাব। আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক নকৰে আৰু ছাবস্ক্ৰাইবটো কৰি নাযায়। তো বহুত এইটো YT ষ্টুডিঅ'ত দেখিছোঁ, মানে বহুত পাৰ্চেণ্টেজ মানে আপোনাৰ নন ছাবস্ক্ৰাইবাৰ, বহুত পাৰ্চেণ্টেজ 80-90% আপোনাৰ নন ছাবস্ক্ৰাইবাৰে আপোনাৰ ভিডিঅ' চাই আছে, লাইক নকৰে, আপোনাৰ ছাবস্ক্ৰাইব নাই কৰা। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাব, ঠিক আছে। তো আজি আমি চাবলৈ গৈ আছোঁ, আজি আপোনালোকক দেখাম অলকানন্দ যোনটো হিন্দী ভাৰ্চন চং আহিছিলে, কভাৰ চং। তো অলকানন্দ সেই কভাৰ চং হিন্দী আমি ভাৰ্চনটো আজি শুনিম আৰু অসমীয়া ভাৰ্চনটো আমি শুনিলোৱেই। অসমীয়া ভাৰ্চনটো আমি সকলোৱে ভাল পালোঁ। তো গোটেই অসমত ফেমাছ চং অলকানন্দ। তো আজি আমি হিন্দী ভাৰ্চনটো চাওঁ বলক, আপোনালোকৰ ভিডিঅ'টো চাওক, স্ক্ৰীনৰ ওপৰত আহি আছে। তো লেটছ চি। ষ্টাৰ্ট হৈ গ'ল। মোক বেছি হিন্দীতকৈ মোৰ অসমীয়াটো বেছি ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি ক'ব গানটো শুনি মেলি কোনটো ভাল লাগিছে, অসমীয়াটো বেছি ভাল নে হিন্দীটো ভাল, জনাবচোন আপোনালোকে। আগে চাই লওক বাৰু লাষ্টলৈকে। ये म्यूजिक बहुत अच्छा लगता है मुझे। ये मुझे ज़्यादा अच्छा लगता है। মানে অসমীয়া যোনটো আমাৰ গানটো আছিল এই জজটো বেছি ভাল লাগে। হিন্দী ভাৰ্জনতো আমাৰ অসমীয়া মানে ক্লিপ অকণমান সোমাই থৈছে, সেইটো কাৰণে গানটো বেছি ভাল লগা হৈছে হিন্দীটো। মানে এনেকৈ আমাৰ অসমীয়া গানটো বেছি মানে ভাল লাগে, মোক মানে অসমীয়াতে ভাল লাগে বেছি। ज़माने के नीचे डूबे जो खत क्या याद है तुम्हें, ओ जानो तार के तुमने लिखे जो लफ्ज़ हालात इश्क के, बेताब नदी के संग संग बह जाए जा खोले बंधन, आजादियों में डूबे पार मिले, तेरी एक नजर में रातें जले हो के खुद में मगन, सोई बैठी यादें भी जले साथ में, उभता यार लीला जी आए तू लीला, मुख जी आए तू लीला, मुख जी आए तू लीला, ए रिक्तो मुकुते बाखोना था लीला, मुरते जे तेजे खीरे खीरे এই জজটো আমাক লাগে।
অসমীয়া চঙত এনেকুৱা জজ থাকিব লাগে হয় নহয় হিন্দী ভাষণতো আমাৰ এই অসমীয়া জজ মানে ক্লিপটো সোমাই দিছে জজটোৰ কাৰণে সেইটো কাৰণেতো গানটো অকণমান মানে ভাল লগা হৈছে खत्म हो गया तो ভিডিওটো শেষ হ'ল মানে আপোনালোকে ক'ব এতিয়া গানটো কোনটো ভাল লাগে হিন্দীটো ভাল লাগে নে আসামিজ সংটো ভাল লাগে মোকতো আসামিজটো ভাল লাগে কেলে কি আসামিজটো বেছি ভাল মানে তাৰ সুৰটোৰ লগত মানে ভয়েসটোৰ লগত তোমাৰ গানটো মিলিছে আৰু তাতে মিউজিকটোৰ লগত মিলি যায় মানে হিন্দীটো মানে ওলাইছে যদি বেয়া লগা নাই কিন্তু অসমীয়াটো নিচিনা হ'ব নোৱাৰে অসমীয়াটো যিমান মানে ভাইৰেল গ'ল যিমান মানে মানুহ শুনি ভাল পালে তো এইটো হিন্দীটো নিচিনা হ'ব নোৱাৰে মানে হিন্দীটো তাৰ লগত নিমিলেগৈ হিন্দীটোৰ মাজতে আমাৰ অসমীয়াটো অলপ অলপ ক্লিপ সোমাই দিছে দেখিছে নহয় তো যোনটো জোচ মানে যোনটো বেছি জোচ দেখাব লাগে গানটোত মানে বেছি মানুহে শুনি ভাল পায় সেইডোখৰ ক্লিপটোৱে ইয়াত সোমাই দিছে হিন্দী সংটো যোনটো বুৱালা প্ৰেমৰ অলকানন্দা এই ক্লিপটো মানে জোচ এইটোৱে মানুহ জোচ লাগে অসমীয়া তেজ আছে ন অসমীয়া তেজত এইটোৱে সদায় জোচটো দৌৰি থাকিব লাগে এনেকৈ তো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব ঠিক আছে আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি আছে স্ক্ৰীনৰ ওপৰত আপোনালোকে মোক তাৰপৰা গৈ ফ'ল' কৰিব পাৰে ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম তাৰপৰা গৈ মোক ফ'ল' কৰিব পাৰিব তো ব'লক নেক্সট ভিডিঅ'ত লগ পাম আকৌ আজিলৈ বাই বাই এণ্ড জয় আই অসম